আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাটো প্ৰয়োজন। সেয়া লাগিলে সুখৰ নতুবা দুখৰ। সফলতা কেৱল দুটা কলাৰ ওপৰতে নিৰ্ভৰ কৰে, আৰু সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। সময়বোৰ আপোনাৰ নিজৰ কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাবও পাৰে। যদি বিচাৰে সময়বোৰক ভুল এজনৰ লগত কটাই নষ্টও কৰিব পাৰে। হৃদয়খনে সেইজনকহে বিচাৰে যিজনৰ হৃদয়ত ময়েই নাই। সেইজনকহে খুব মিছ কৰোঁ যিজনে মোক এবাৰো মনত নেপেলায়। ভদ্ৰতাৰ আন এটা নাম হৈছে দুৰ্বলতা। তুমি যিমানেই ভদ্ৰ হ'বা আনে তোমাক সিমানেই দুৰ্বল ভাবিব। এয়া নহয় যে সকলো সম্পৰ্ক কাজিয়া কৰিয়েই শেষ হৈ যায়। কিছুমান সম্বন্ধ প্ৰিয়জনৰ সুখৰ বাবেও এৰিব লগা হয়। জীৱন বাটৰ এনেকুৱা এটা অৱস্থাত আছো, কেতিয়া কি কৰিব লাগে আৰু কি কৰি আছো নিজেই বুজি নাপাওঁ। জীৱনত এনেকুৱা একো বস্তুৱেই নাই যাক পোৱাৰ পাছত তোমাৰ জীৱন পাৰফেক্ট হ'ব। কঠোৰ পৰিশ্ৰম কৰি নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ'ব পাৰিব। জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচাৰিছা। জীৱনৰ পৰা তুমি এইটো পাবা যিটোৰ বাবে তুমি উপযুক্ত। আজি যদি তুমি সময়ৰ মূল্য বুজি তোমাৰ কৰিবলগীয়া কামবোৰ কৰা, তেন্তে আহি থকা সময়বোৰ তোমাৰেই হ'ব। জীৱনত সমস্যা যিমানেই নাথাকক কিয় চিন্তা কৰিলে বাঢ়ি যাব, চুপ থাকিলে কমি যাব, ধৈৰ্য ৰাখিলে শেষ হৈ যাব।